আপুনি যিটো মোবাইল ইউজ কৰি আছে সেই মোবাইলটো বাৰু হেং কৰে নেকি? যদি হেং কৰে তেতিয়াহ'লে আপোনাৰ এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হ'ব। চাওক ফ্ৰেণ্ডছ, আপোনাৰ মোবাইল ফোনটো নতুনেই হওক বা পুৰণি হওক, আপোনাৰ মোবাইলটো হেং কিয় হয় এইটো জনাৰ আপোনাৰ খুবেই প্ৰয়োজন। এইটো সমস্যাৰ কাৰণে মই আপোনালোকৰ আগত লৈ আহিছোঁ কেইটামান ছেটিংছ আৰু ট্ৰিক্স। এই ছেটিংছ আৰু ট্ৰিক্স আপোনালোকে ফ'ল' কৰিলে বা আপোনাৰ মোবাইলত কৰিলে আপোনাৰ হেংগিং প্ৰব্লেম বা মোবাইল লেগিং আৰু মোবাইল কেতিয়াও শ্ল' নহয়। বন্ধুসকল, মই আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভিডিঅ'টোৰ পৰা কিবা শিকিবলৈ পাব। চ' বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইল স্ক্ৰীনলৈ যাব। গৈ পেলাই আপুনি মোবাইলৰ ছেটিংছটো অন কৰি ল'ব। অন কৰাৰ পিছত আপোনাৰ ছফ্টৱেৰ আপডেটলৈ যাব। গৈ পেলাই আপোনাৰ অটো ডাউনলোড অভাৰ ৱাইফাই বুলি আছে বা কিছুমান মোবাইলৰ ক্ষেত্ৰত অট'মেটিকলি ডাউনলোড ছফ্টৱেৰ বুলি থাকে, সেইটো বাই ডিফল্ট আপোনাৰ অন থাকে, অফ কৰি দিব। এইটো অফ কৰাৰ কাৰণ এইটোৱে যে আপোনাৰ মোবাইলত যেতিয়াই ছফ্টৱেৰ আপডেট আহিব তেতিয়া অট'মেটিকলি আপডেট নহ'ব। তাৰ ফলত আপোনাৰ মোবাইলৰ হেংগিং সমস্যা নহ'ব, আপোনাৰ মোবাইলৰ প্ৰচেছটো ফ্ৰী থাকিব। আৰু লগতে আপুনি আপোনাৰ মোবাইলৰ একাউণ্ট এণ্ড বেকআপলৈ যাব বা কিছুমান মোবাইলৰ ক্ষেত্ৰত একাউণ্ট এণ্ড ক্লাউড বুলি থাকে, তাতে যাব। যোৱাৰ পিছত আপুনি একাউণ্টছলৈ যাব। যোৱাৰ পিছত আপুনি একদম শেষত অটো চিংক্ৰনাইজেশ্যন পাৰ্চনেল বাই ডিফল্ট আপোনাৰ অন থাকে, আপোনালোকে অফ কৰি দিব লাগিব। বা কিছুমান মোবাইলৰ ক্ষেত্ৰত আপোনাৰ একদম প্ৰথমত ৰাইট ছাইডত 3 ডটত ক্লিক কৰিলে এইটো অপশ্যন দেখিবলৈ পোৱা যায়। যে সেইটো আপোনাৰ যদি এনেবল থাকে তেতিয়াহ'লে আপুনি ডিচেবল কৰি দিব লাগিব। এইটো অপশ্যন যদি এনেবল থাকে তেতিয়াহ'লে আপোনাৰ বেকগ্ৰাউণ্ডত এটা এপৰ পৰা আনটো এপ ডাটা ট্ৰান্সফাৰ কৰি থাকে, যাৰ ফলত আপোনাৰ হেংগিং সমস্যাটো বেছি দেখিবলৈ পোৱা যায়। ছেকেণ্ডত আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰলৈ। আপোনালোকে ভাবি আছে চাগে প্লে ষ্ট'ৰত মোবাইল হেংগিঙলৈ কি ৰোল আছে। সকলোতকৈ ডাঙৰ ৰোল আপোনাৰ প্লে ষ্ট'ৰতে আছে। বন্ধুসকল, আপুনি প্লে ষ্ট'ৰলৈ যাব। যোৱাৰ পিছত আপুনি ওপৰত 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ছেটিংছলৈ যাব। ছেটিংছলৈ যোৱাৰ পিছত আপুনি অটো আপডেট এপছত যাব। যোৱাৰ পিছত আপুনি ডন অটো আপডেট এপছটো আপুনি টিক কৰি দিব। টিক কৰাৰ পিছত যেতিয়া আপোনাৰ মোবাইল ছেটিংছ অন থাকে তেতিয়াহ'লে আপোনাৰ অটো আপডেট আহিলে এতিয়া আপোনাৰ গোটেইবিলাক এপ একেলগে আপডেট হ'ব, যাৰ ফলত আপোনাৰ মোবাইলৰ ৰেমটো ভৰ্তি হৈ যাব আৰু আপোনাৰ প্ৰচেছটো ল'ডিঙত গুচি যাব, যাৰ ফলত হেংগিঙৰ সমস্যা বহুত দেখিবলৈ পাব। চ' ফ্ৰেণ্ডছ, এইটো অপশ্যনটো আপুনি ডিচেবল কৰি দিব লাগিব। বন্ধুসকল, মই এটা আপোনাক আল্টিমেট ছেটিংছৰ বিষয়ে ক'ম। যাৰ মোবাইল বেছি শ্ল' তেওঁ এইটো ছেটিংছ কৰিব। ছেটিংছলৈ যাব। যাই পেলাই আপুনি এবাউট ফোনলৈ যাব। যোৱাৰ পিছত ছফ্টৱেৰ ইনফৰমেশ্যনলৈ যাব। যোৱাৰ পিছত আপোনাৰ ম'বাইল নম্বৰ আপুনি 7 বাৰ ক্লিক কৰিব। 7 বাৰ ক্লিক কৰাৰ পিছত এটা আপোনাৰ নতুন অপশ্যন ক্ৰিয়েট হ'ব, সেইটো নাম হৈছে ডেভেলপাৰ অপশ্যন। তাৰপিছত আপুনি বেক কৰিব। বেক কৰাৰ পিছত ডেভেলপাৰ অপশ্যনটো আপোনাৰ একদম লাষ্টত, একদম শেষত, যদি শেষত নাথাকে আপোনাৰ এচেবিলিটি ছেটিংছৰ একদম লাষ্টত থাকিব। চ' ফ্ৰেণ্ডছ, আপোনালোকে ডেভেলপাৰ অপশ্যনলৈ যাব। যোৱাৰ পিছত আপুনি এটা ছেটিংছ বিচাৰিব লাগিব, সেইটো হৈছে বেকগ্ৰাউণ্ড প্ৰচেছ লিমিট। আপোনাৰ বেকগ্ৰাউণ্ড প্ৰচেছ লিমিট আৰু ন' বেকগ্ৰাউণ্ড প্ৰচেছ কৰি দিব লাগিব, যাৰ ফলত আপোনাৰ প্ৰচেছটো ফ্ৰী হ'ব। আৰু বন্ধুসকল, আপোনাৰ মোবাইলটো ইমান ফাষ্ট হ'ব যে আপোনালোকে মোবাইলটো ইউজ কৰি বহুত আৰাম পাব আৰু কেতিয়াও হেংগিঙৰ সমস্যাটো দেখা নাপাব। তাৰ লগতে বন্ধুসকল আৰু এটা ছেটিংছ কৰিব লাগিব। ইয়াতে যে উইণ্ড' এনিমেশ্যন স্কেল আছে, এইটো আপুনি এনিমেশ্যন অফ কৰি দিব লাগিব। এইটো কৰাৰ পিছত বন্ধুসকল বেক কৰিব লাগিব। সেইটোতো হ'ল আপোনাৰ প্লে ষ্ট'ৰ, এইটোতো হ'ল প্লে ষ্ট'ৰৰ কথা। তো বন্ধুসকল, আপোনাৰ মোবাইলত আকৌ এটা ছেটিংছ কৰিব লাগিব। এইটো ছেটিংছ আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকৰ মোবাইলটো যিমান পুৰণি হৈ আহিব সিমানে আপোনাৰ মোবাইলটো লাহে লাহে শ্ল' হ'বলৈ ধৰিব। সেইটো কণ্ডিশ্যনত আপোনাৰ মোবাইলত যিমান ইণ্টাৰনেল এপছ আছে
হয় এপছটো আপুনি হল্ড কৰিব। হল্ড কৰাৰ পিছত আপুনি এপছটো ডিসেবল কৰি দিব। এইটোত কি হ'ব যে আপোনাৰ ইনবিল্ট মেমৰিত যিমান এপ্লিকেশ্যন আছে সেইটো বেকাৰ ৰেম আগুৰি থাকে, গতিকে সেইটো আপোনাৰ ডিসেবল হৈ যাব আৰু আপোনাৰ ৰেম ইমান আগুৰি নাথাকে আৰু তাৰ ফলত আপোনাৰ মোবাইলৰ বেটাৰী আৰু ইণ্টাৰনেটটো খৰচ নহ'ব। মই সেইটো কোৱা নাই যে আপোনালোকে যিটো এপ ইউজ কৰে সেইটো ডিসেবল কৰা, গতিকে মই সেইটো কৈছোঁ যে আপোনালোকে যিটো এপ ইউজ নকৰে সেইটো এপ ডিসেবল কৰিব। সেইটো কৰিলে আপোনাৰ মোবাইলৰ ৰেম বহুত ফ্ৰী থাকিব আৰু আপোনাৰ হেংগিং সমস্যাৰো তেতিয়া বহুত কম দেখিবলৈ পোৱা যাব। আৰু বন্ধুসকল, শেষত মই আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ যে এইটো আপোনাৰ মোবাইলত এটাতকৈ বেছি ব্ৰাউজাৰ ইউজ নকৰিব। 2 নম্বৰত আপোনাৰ হোম পেজত যিমান পাৰে কম এপ ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ 3 নম্বৰত আপোনাৰ মোবাইলৰ কেছটো সময়ে আপুনি ক্লিয়াৰ কৰি থাকিব লাগিব আৰু আপোনাৰ মোবাইলৰ ৰেমটো ফ্ৰী ৰাখিব লাগিব। বাছ এইখিনি কৰি থাকিলে আপোনাৰ মোবাইলত হেংগিঙৰ সমস্যা জীৱনত কেতিয়াও দেখা নাপায় বন্ধুসকল। তো ফ্ৰেণ্ডছ, এই সকলোখিনি টিপছ আপোনালোকে যদি ফ'ল' কৰে তেতিয়াহ'লে আপোনাৰ মোবাইলত কেতিয়াও হেংগিঙৰ সমস্যা দেখা নিদিয়ে। বন্ধুসকল, এই গোটেইখিনি টিপছ আপোনালোকে ফ'ল' কৰিব যিখিনি মই এই ভিডিঅ'ত কৈছোঁ। তাৰপিছত মই আপোনাক গেৰাণ্টি লৈছোঁ যে আপুনি আকৌ ভিডিঅ'ত আহিব আৰু ভিডিঅ'ত আহি আপুনি লাইক কৰি গুচি যাব। যদি আপোনাৰ এতিয়াই যদি বিশ্বাস হৈছে তেতিয়া আপোনালোকে লাইক কৰি দিব। তো নমস্কাৰ বন্ধুসকল, আপোনাৰ দিনটো শুভ হওক।